ভাইটি দাদা দাদা পথাৰলৈ গ'লে নেকি? হ'ল অলপ দেৰি তেতিয়াহ'লে ঠিক আছে মই আহিছোঁ হা। ঠিক আছে বিনন্দাইচোন টিফিনত ভাত লৈ গৈছে। দাদালেহে বেয়া লাগে, কপালৰ ঘাম মাটিত পেলাই দিনটো কাম কৰি আছে, আৰু আজিচোন দুপৰীয়া খাব লগা বস্তু একো ঘৰত নায়েই। ঐ দীপ দীপ তই আজি পথাৰলৈ ইমান সোনকালে আহিলি যে, কি খেতিখন আগতীয়া কৰিম বুলি ভাবিছ নেকি? হা নাই বেছি দেৰি হোৱা নাই, এতিয়াহে আহিছোঁ। বাৰু ঠিক আছে, তই লাগ ময়ো লাগোংগে। ঠিক আছে তই যা। ভোক লাগিলেচোন, এই টেকেলটো খালি খাওঁ খাওঁ লাগি থাকে নেকি? খায়ে লওঁ ৰ। ঐ দিম, তই আজি পানীকে খাই থাকিবি নে? ভাত খাৱা। তই খাই থাকচোন, মই ভাইটিৰ লগত ঘৰতে খামগৈ। মোৰ এতিয়া আহিয়ে ভোক লাগিলে, তোৰ এতিয়া ভোক লগা নাই নে? দুটাই ভগাই খাম আহ। গৈছোঁ তেতিয়া। বহ এখন ল, পানীটো দে। খা মায়ে বনাই দিয়া হয়। ভাইটিয়েচোন ঘৰত অকলে আছে, দুপৰীয়া খাবলৈও একো নাই, কি কৰোঁ? তোৰ কি হ'ল? নাই একো নাই। খা আকৌ, মায়ে ইমান ভালদৰে বনাই দিছে।